Assamese All Education চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই উপস্থিত হৈ এটা টপিক লৈ আহিছো। এই টপিকটোত আমি আলোচনা কৰিম আপোনালোকৰ কল হিষ্ট্ৰী কেনেদৰে জানিব। আপোনাৰ মোবাইলৰ যদি আপোনাৰ এখন জিঅ' সিম আছে তেতিয়াহ'লে আপুনি ইয়াৰ কল হিষ্ট্ৰী কেনেদৰে জানিব বা আপুনি কেতিয়া কল কৰিছিল বা আপোনাৰ কোনো সম্বন্ধীয় ব্যক্তিয়ে কেনেদৰে কেতিয়া কল কৰিছিলে সেই সম্পৰ্কে জানিব পাৰিব। এই সম্পূৰ্ণ প্ৰচেছটো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি আপোনাৰ এখন জিঅ' সিম আছে তেতিয়াহ'লে জিঅ' সিমৰ আপোনাৰ যদি কল হিষ্ট্ৰী জানিব বিচাৰে, মেছেজৰ হিষ্ট্ৰী বা কল হিষ্ট্ৰী জানিব বিচাৰে তেতিয়াহ'লে আমি যাব লাগিব ইয়াত মাই জিঅ' এপছটোত। মাই জিঅ' এপছত গৈ আপোনালোকৰ ইয়াত সম্পূৰ্ণ ডিটেইলছটো গম পাব। সিমখন কাৰ নামত আছে বা নাম্বাৰটো ইয়াত গোটেই ডিটেইলছটো উঠিব। কাৰেণ্ট প্লেনটো কিমান, কেতিয়া এক্সপায়াৰ হ'ব সেই সম্পৰ্ক গোটেই তথ্য ইয়াত দেখিবলৈ পাইছে। ডাটা বেলেঞ্চ, ভইচ নন জিঅ' কলছ কিমান মিনিট আছে, টক টাইম বেলেঞ্চ কিমান, এই সম্পূৰ্ণ তথ্য এই মাই জিঅ' এপছত পায় বুলি বহুতেই জানে। যিসকলে নাজানে তেওঁলোকে চাই ল'ব। তাৰপিছতে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত দেখা পাইছে লিংক নিউ একাউণ্ট। আপোনাৰ নিজৰ সিমখনৰ কল হিষ্ট্ৰী বা কল মেছেজৰ হিষ্ট্ৰীও চাব পাৰে বা আপুনি আন কোনোবা ব্যক্তিৰ আপোনাৰ সম্বন্ধীয় কোনোবা ব্যক্তিৰ বা যদি আপুনি চাব বিচাৰে, যদি কোনোবা ব্যক্তিৰ সম্বন্ধীয় ব্যক্তিৰ চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত লিংক নিউ একাউণ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াত লিংক নিউ একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছতে আপুনি এই মোবাইল অপশ্যনটোত ইয়াত দেখা পাইছে মোবাইল, এই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছতে যিটো নাম্বাৰৰ কল হিষ্ট্ৰী বা কল মেছেজ সম্পূৰ্ণ তথ্য জানিব বিচাৰে সেই নাম্বাৰটো ইয়াত আপুনি বহুৱাই দিব। আপোনালোকৰ যি নাম্বাৰ সেই নাম্বাৰটো ইয়াত বহুৱাই দিব বা আপুনি ইয়াত কলৰ পৰাও আপোনাৰ কণ্টেক্ট লিষ্টৰ পৰা নাম্বাৰটো ল'ব পাৰে। তাৰপিছত আপুনি জেনেৰেট OTP, এই জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰিব আৰু জেনেৰেট OTP অপশ্যনটো ক্লিক কৰাৰ পাছতে যিটো নাম্বাৰ আপুনি বহুৱাইছে সেই নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো ইয়াত বহুৱাই দিব। তাৰপিছত কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰাৰ পিছতে আপুনি বেক হৈ আহিব। আহি ইয়াত দেখিবলৈ পাব ইয়াতে এটা অপশ্যন দেখিবলৈ পাইছে সুইচ একাউণ্ট। এই সুইচ একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছতে আপুনি যিটো নাম্বাৰ এড কৰিছে অৰ্থাৎ যিটো নাম্বাৰৰ কল হিষ্ট্ৰী বা মেছেজ চাব বিচাৰে সেই নাম্বাৰটো ইয়াত আহি যাব আৰু সেই নাম্বাৰটোত আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত যিটো নাম্বাৰৰ আপুনি ইয়াত বহুৱাই দিছে সেই নাম্বাৰটোৰ সম্পূৰ্ণ তথ্য, কাৰেণ্ট প্লেন বা কি মোবাইলত ইউজ কৰি আছে সেই সিমখন, এই সম্পূৰ্ণ তথ্য, ডাটা বেলেঞ্চ, এই সম্পূৰ্ণ তথ্য আপুনি ইয়াত লাভ কৰিব। আৰু এই তথ্যটো লাভ কৰাৰ পিছতে আপুনি ইয়াতে ডাটা বেলেঞ্চ, এই ডাটা বেলেঞ্চ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছতে আপুনি চাব পাৰিব এই যিটো জিঅ' সিমৰ নাম্বাৰটো আপুনি বহুৱাইছিলে সেই নাম্বাৰটোৰ ডাটা কেতিয়া কিমান টাইমত ব্যৱহাৰ কৰা হৈছিলে, কিমান টাইমত কেতিয়া কোন তাৰিখত ইউজ কৰা হৈছিলে সেই সম্পৰ্কে জানিব পাৰিব। লগতে ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে কল SMS, এই অপশ্যন দুটাত আপুনি গৈ হিষ্ট্ৰীটো জানিব পাৰে। এই কল অপশ্যনটোত ক্লিক কৰি দিব। কল অপশ্যনটোত ক্লিক কৰি দিয়াতে যিটো নাম্বাৰত কল কৰিছে, কোন তাৰিখে কল কৰিছে এই সম্পূৰ্ণ তথ্যটো ইয়াত ওলাই যাব। SMS যদি চাব বিচাৰে তেতিয়াহ'লে ইয়াতে SMSটো আপোনালোকে চাই ল'ব পাৰিব। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিলোঁ এই তথ্যটো, অৰ্থাৎ কেনেদৰে আপুনি কল হিষ্ট্ৰী বা SMS হিষ্ট্ৰী চাব বিচাৰে। যদি এই কল বা SMS হিষ্ট্ৰীৰ সম্পূৰ্ণ তথ্য গোটেই মাহটোৰ বা গোটেই বছৰটো চাব বিচাৰে তেতিয়াহ'লে আৰু এটা প্ৰচেছ আছে, সেই প্ৰচেছটো মই দেখুৱাই দিম। যদি সেই প্ৰচেছটো দেখুৱাই দিব লাগে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি দিব, তেতিয়া মই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই সেই প্ৰচেছটো দেখুৱাই দিম কেনেদৰে আপোনালোকে সম্পূৰ্ণ বছৰটোৰ বা সম্পূৰ্ণ মাহটোৰ কল মেছেজ আপুনি হিষ্ট্ৰীটো চেক কৰিব। গতিকে আজি ভিডিঅ'টোত ইমানেই। ধন্যবাদ।